মুখ্যমন্ত্ৰী ছাৰ আপুনি আছে মোৰ জীৱনটো ঘূৰাই দিয়ক মই ছোৱালী দুজনীক এৰি যাব নিবিচাৰিছো এটা দৰিদ্ৰ পৰিয়াল আৰু এগৰাকী মাতৃ কান্দোনত ভাগি পৰিছে কিয়নো বৃহৎ দুখৰ বিষয় মাতৃগৰাকীয়ে কান্দি কান্দি অনুৰোধ কৰিছে দুই কন্যা সন্তানক মুখৰ আগত লৈ তেওঁ কান্দি কান্দি অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছে তেওঁ কিয়নো জটিল ৰোগত 4-5 মাহৰ পৰা আক্ৰান্ত হৈ আছে মহিলাগৰাকী মুখ্যমন্ত্ৰী মহোদয়ক তেওঁ অনুৰোধ কৰিছে যে বৃহৎ দুখৰ বিষয় মই জীয়াই থাকিব বিচাৰো মুখ্যমন্ত্ৰী মহোদয় মই জীয়াই থাকিব বিচাৰো সহায় কৰক সহায় বিচাৰি আসলতে তেওঁ কান্দি কান্দি দুই কন্যা সন্তানক মুখৰ আগত লৈ তেওঁ কান্দি কান্দি অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী কেৱল আশা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেৱল আশা ছোৱালী দুজনী মুখলৈ চাই মোক সহায় কৰক এনে ধৰণৰ কথাবাৰ্তাৰে তেওঁ কান্দি কান্দি অনুৰোধ কৰিছে বৃহৎ দুখ লগা এটা বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছো কিয়নো এই পৰিয়ালটো সহায় কৰিব লাগে সেইবাবে ভাবিলো ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ এটা দৰিদ্ৰ পৰিয়াল আৰু দুই কন্যা সন্তানৰ মুখলৈ চাই সহায় কৰিবলৈ অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ক এটা পৰিয়ালে আসলতে এপত এপতকৈ সমগ্ৰ বয় বস্তু বেছি শেষ হ'ল মাটি সম্পত্তি বেছি শেষ কিন্তু কেৱল মাথো এতিয়া আশা মুখ্যমন্ত্ৰী মহোদয় আশা কেৱল সেইবাবে তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কান্দি কান্দি অনুৰোধ কৰিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক কিয়নো ভিডিঅ'টো সেইবাবে বনাই দিয়া হৈছে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰা হৈছে এটা পৰিয়াল যাতে উদ্ধাৰ হয় সেইবাবে ভিডিঅ'টো বনাই দিছোঁ যদি আপোনালোকে ইচ্ছুক আছে সহায় কৰাৰ বাবে যিমান পাৰে সহায় কৰক তেওঁলোকৰ বেংক একাউণ্ট নম্বৰ স্ক্ৰীনত দেখিবলৈ পাইছে সহায় কৰক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক